এই হোটেল বিচাৰি বিচাৰি লাষ্টত কি খাইছ? নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আৰু ভিডিঅ'টো চাওক, এনজয় কৰক। আজি মজা এটা ঠাই দেখাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'। চিখৰটো সুমিয়াই লৈছোঁ পোনে। চিখৰ খাই এতিয়া অকণমান দূৰ খোজকাঢ়িব লাগিব। তাৰপিছত এটিএমৰ পিছত বাছত উঠি যাব লাগিব। চাই থাকক, একদম ফেণ্টাষ্টিক। আজি মানে মজা জেগা এটা দেখাবলৈ গৈ আছোঁ, কেৰেলা। দুটাই ওলাইছোঁ এতিয়া। সকলোখিনি গ'লে আগে আগে, অকল আমি দুটাই পিছত থাকি গ'লোঁ। চাই থাকোঁ, একদম ফেণ্টাষ্টিক। এইদৰে এতিয়া খোজকাঢ়ি গৈ লওঁ। ফাইনেলি গাইছ আহি পালোহি বাছ ষ্টেণ্ড আৰু লগতে এটিএম। মানিটো মেইন, ক'ৰবাত যাব গ'লে পইচাটো লাগিবই। মানে এটিএমত সোমাই লৈছোঁ, এই পইচাটো উলিয়াই লওঁ। তাৰপিছত যাব লাগিব বাছ ষ্টেণ্ড। তাত সেইটো বাছ ষ্টেণ্ড সেইকেইটা ৰখি থকা তাত। গাইছ পালোহি বাছ ষ্টেণ্ডত। অকণমান ৰখি বাছ অহালৈকে ৰখাৰ পিছত যিহেতু বেছি দেৰি নৰখায়, পটকৈ ৰখে গুচি যায়। চাই থাকিব। ফাইনেলি গাইছ বাছত বহিলোঁ। বাছত পূৰা মানুহ ভিৰ আছে দেখিবলৈ পাইছে। মই বহিলোঁ চিটখনত, কেইটা খোলা নাই। বাছৰ টিকেট লৈ ল'লোঁ। মই অসমৰ ছ'চিয়েল নাই ইয়াত, পইচা লগত টিকেট দিব। এনেকৈ টিকেট লৈ এতিয়া আলোৱালৈকে বাছত যাব লাগিব। ফাইনেলি গেছ মেট্ৰ'ত উঠি ল'লোঁ। এতিয়া গৈ আছোঁ M0। সেয়ে আৰু মালায়ালামতে দেখা পাইছে পূৰা মানুহ ভিৰ। গেছ বহিবৰ কাৰণে চিটেই নাই, গৈ থাকোঁ এতিয়া। মেট্ৰ' ষ্টেচনৰ পৰা নামি কিনে খোজকাঢ়ি গৈ আছোঁ ৰাস্তাত। এইখন ৰ'দত আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ আহিছোঁ। লাইক এটা মাৰি শ্বেয়াৰ এটা মাৰি দিব। নতুনসকলে ছাবস্ক্ৰাইব এটা মাৰি ল'ব। চাই থাকক, পূৰা মজা ভিউ দেখাবলৈ গৈ আছোঁ। খোজকাঢ়ি গৈ আছোঁ। এতিয়া পাই গ'লোহি বজাৰ, পাইছোঁহি। ফাইনেলি গাইছ জেগা পাই গ'লোহি। জেগা পাই এতিয়া নেমু চটা খাই লৈছোঁ দুগিলাচ। বহুত গৰম দিছে সেইকাৰণে দুগিলাচ নেমু খাই লৈ এতিয়া দেখাই আছোঁ সম্পূৰ্ণ ভিউ। জেগা পাই গ'লোঁ এইফালে পাই এতিয়া বহি নেমু চটাটো খাই লৈছোঁ প্ৰথমতে, তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু। দিয়ক চাই থাকক। গেছ পাই গ'লে এয়া নজাৰা দেখিব পাইছে, কি সুন্দৰ। অকল অসমৰ মানুহ, অসমৰ ক'ৰবাত এটা দুটা আছে আৰু মালিয়ালী বা বেলেগ মানুহ। এইখিনি অসমৰ মানুহে আছে। আদিবাসী মানুহ বেছি আছে। যিহেতু ইয়াত কৰম ফাংচন আছে, সেইবাবে আদিবাসী মানুহ বেছি আছে। আমি দুটা আহিছোঁ। অলপ ঘূৰি মেলি যামগৈ আৰু। গেছ ফুটফাথৰ পৰা চশমা এখন কিনি ল'লোঁ। কেনেকুৱা লাগিছে? ফুটফাথৰ পৰা চশমা এখন কিনি ল'লোঁ। কেনেকুৱা লাগিছে? পিন্ধি ল'লোঁ। সেইবিলাক বস্তু দি আছে, পূৰা গান বজাই আহি আছোঁ। বেলেগ এদিন ভালকৈ ফুটে চাওক, উঠি মেলি দেখাম। আজি নেদেখাম। আজি কৰম ফাংচন আছে, আজি ইয়ালৈ এপাক মাৰোঁ, তাৰপিছত যাবগৈ লাগিব আৰু। এইটো আছাম ক'ত যাম এতিয়া? সকলোৱে বহি আছে। এইফালে পূৰা আহি আছে গোটেইখিনি অসমৰ মানুহ, দেখিছেনে? সকলোৱে জোৰ পাতি আমি দুটা আহি আছোঁ। ভিউ দেখিছে নাই? ভিউ কি মজা। এইফালে বেলিটো আহি আছে, সেইকাৰণে বৰ ভাল নুঠিব বাৰু, হ'লেও দেখাইছে। এই হোটেল বিচাৰি বিচাৰি লাষ্টত কি খাইছ? ধুনীয়া ভিউ, লগতে ধুনীয়া ছোৱালী। কি কম আছে কি रहा नहीं जाता, तड़प ही ऐसी है ना। এইকেইটা গৈ আছে লগত, গৈ আছে ভিডিঅ' বনাই। বহুত এখনত ৰখিবলৈ মন আছিলে, আজি নুঠো, বেলেগ এদিন দেখাম। প্ৰথমবাৰ ভিডিঅ' বনোৱা নাছিলোঁ, মানে ৰ'দটো বহুত বেছি, সেইবাবে এইফালে ব্যস্ত।
ফটো মাৰোঁতে আজি দিনটো পাৰ কৰিলোঁ আৰু ফটো মাৰোঁতে, সেইকাৰণে ভিডিঅ' বনোৱা নাই। এতিয়া যাব লৈছোঁ, য'ত ফাংচন আছে তাত যাব লৈছোঁ। ইয়াত আকৌ ৰখি কিনে ফটো মাৰিছোঁ। কম ৰেঞ্জৰ বস্তুকেইটা খাই কিনে লেভেল চাওক এইকেইটা। এইবিলাকে ফটো মাৰে, মোবাইলত ফটোৱে নুঠে। সেয়াই হৈছে মেনকা। ৰাস্তাটো দেখিব লাগে কি ধুনীয়া চাহ, ইফালৰ পৰা গছ গছ গছ, আৰু ইমান ভিৰ মানুহ। 95% মানুহ অসমৰ। দেখিবলৈ পাইছে কিমান ভিৰ, একদম আগলৈকে। গৰম ফাংচন বুলি আজি কিমান ভিৰ মাৰিছে। সেই বুটকেইখন দেখিলে উঠি লাগিছে। বাজেটটো আজি অলপ কম হৈ গ'ল মানে, সেইবাবে ইমান ফূৰ্তি কৰাটো নহৈছে। আহিম আকৌ নেক্সট মাহত আহি আছোঁ, মজাকৈ দেখাই আছোঁ আপোনালোক সকলোকে। যিমান ভালকৈ বনাম বুলি ভাবিছিলোঁ ভিডিঅ'টো সিমান ভালকৈ বনাব পৰা নাই আজি। নেক্সট বাৰ আহিলে একদম মজাকৈ এটা ভিডিঅ' আপোনালোকৰ লগত আহি আছে। কেমেৰা বেটেৰীও এদাই হ'ল, মানুহৰ এনাৰ্জিও খতম। কিহত যাব এতিয়া? ৰুমলৈ যাবগৈ লাগিব। ৰুমত বাছত যাবি নে? মানে যিমানটো ভালকৈ বনাম বুলি ভাবিছিলোঁ ভিডিঅ'টো সিমানটো ভালকৈ বনাব নোৱাৰিলোঁ বাৰু। নেক্সট আকৌ আহি আছোঁ, ইয়াৰ ওচৰতে লুলু মল আছে, লুলু মলত ইণ্ডিয়াৰ 2 নম্বৰখন শ্বপিং মল, তাত আহি আছোঁ। সম্পূৰ্ণ ভিডিঅ' বনাম, আপোনালোকে চাই থাকিব। যাব টাইমত এটা পান খাই লওঁ, পান খাই আৰু লাহেকৈ মেট্ৰ'ত উঠি ৰুমলৈ বুলি যাবগৈ লাগিব আৰু। গৰম পাতিছে, গৰমত 300 টকা টিকেট কৰিব লাগে, সেইকাৰণে নোসোমালোঁ আৰু আচলতে গৰম চাম বুলি অহা নাছিলোঁ বাৰু, ইয়াত ফুৰিবলৈ বুলি আহিবলৈ দেখাবলৈ যেনেকুৱাখন পূৰা ভালকৈ দেখাম বুলি আহিছিলোঁ, ইমানটো ভালকৈ দেখাব নোৱাৰিলোঁ। এইটো ৰাস্তাৰ মাজত এটা তামাম ডাঙৰ ঘড়ী লগাই থৈছে, মানে টাইম খাই যাব পাৰি যায়। টাইমটো খাই ল'লোঁ, মনটো চলি গৈছে নিশ্চয়। এসোপামান দিলোঁ। আকৌ এতিয়া অলপ খোজকাঢ়িব লাগিব মেট্ৰ' ষ্টেচনলৈকে। মেট্ৰ' ষ্টেচন পায় MG ৰোডৰ পৰা মেট্ৰ'ত উঠিম, আকৌ আলুৱাত নামিম। আলুৱাৰ পৰা আকৌ বাছ ধৰি কিনে ৰুমলৈ যাব লাগে। যিটো ৰাস্তাত অহা টাইমত এটা মানুহ নাছিল, সেইটো ৰাস্তা এতিয়া মানুহৰ পৰা খোজকাঢ়িব নোৱাৰা হৈছে। কিমান ভিৰ দেখি পাইছে। এয়া দোকান চোকানবোৰ বন্ধ আছিলে অহা টাইমত, এতিয়া ঘূৰি যোৱা টাইমত দোকান খুলিলে, সেইকাৰণে মানুহ তামাম ভিৰ। মেট্ৰ' ষ্টেচনৰ ওপৰত উঠি মেট্ৰ'ৰ কাৰণে ৰৈ আছোঁ ইয়াত। কোনে কোনে বাৰু মেট্ৰ' ৰেল লাইন দেখা নাই জনাব কমেণ্ট কৰি। আহি আছে মেট্ৰ', পাবহি হ'ল, এইফালে আহি আছে। ভিডিঅ'টো এডিটিং বৰ ভাল নহ'ব পাৰে, যিহেতু কামৰ মাজতে এডিট কৰিবলগীয়া হৈছে, সেইবাবে যিমান পাৰোঁ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, অন্য এটা ভিডিঅ' এটা আকৌ লগ পোৱাৰ আশাৰে জয় আই অসম, বাই বাই।